সকলকে ধন্যবাদ জ্ঞাপন কৰিছো। আজি 18 তাৰিখ মাৰ্চ গ্ৰেণ্ড নমিনেশ্যন ৰেলী সুশীল লৰেন্স ইছাৰী ডাঙৰীয়া 30 নম্বৰ ফুট কোকৰাঝাৰ ST কনষ্টিটুৱেন্সি এই মনোনয়ন পত্ৰ দাখিল কৰাৰ উপস্থিত হ'ব পৰা আমাৰ উপ-সভানেত্ৰী প্ৰতিভা প্ৰমোদ ডাঙৰীয়ানী উপস্থিত 30 নম্বৰ সমষ্টিৰ কোকৰাঝাৰ সমষ্টিৰ নৰেন্দ্ৰ ডাঙৰীয়া তথা প্ৰাৰ্থী উপস্থিত আমাৰ বিভিন্ন উপস্থিত আমার নতুন কেন্দ্রীয় কমিটির নেতৃবৃন্দ কোকরাঝার জেলা প্রতীকের দলের নেতৃবৃন্দ আরো বিভিন্ন জাতি জনগোষ্ঠীর নেতৃবৃন্দ আরো কোকরাঝার জেলার অন্তর্গত 30 নম্বর ফুট কোকরাঝার সমষ্টি